হাই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দিনটোত কি কৰোঁ কি নকৰোঁ অলপ ট্ৰাই কৰিম দেখুৱাবলৈ। চাই থাকিব ভিডিঅ'টো মোক শেষলৈ। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বেল বাটনটো ক্লিক কৰি দিব। চাই থাকক ভিডিঅ'টো শেষলৈ। ইহঁত দুইটাক দেখিছেনে বাৰু কি ডান্স কৰি আছে? ডান্স কৰিবই নাজানে, ইটোৱে সিটো ডান্স কৰিবলৈ মন গৈছে হেনো, সেইকাৰণে ডেকটো লগাই দিলোঁ, এয়া ডান্স কৰি আছে। চাওকচোন ইহঁত দুইটা কি ডান্স কৰি আছে শেষলৈ। এজনী হৈছে আমাৰ খুৰী ছোৱালী আৰু মোৰ ল'ৰাটো। চাই থাকক ভিডিঅ'টো শেষলৈ, সিহঁতে বাৰু কি ডান্স কৰি থাকে। আমাৰ ঘৰৰ পৰা অকণমান আগৰ পথাৰখনত সকলোৱে মিলি জাকৈ বাবলৈ গৈছিলে। এয়া আমাৰ সৰু খুৰী গৈছে, ডাঙৰ খুৰী গৈছে আৰু ল'ৰা ছোৱালীকেইটা লগ হৈ পেলাই গৈছে। সিহঁতে চালনী লৈ গৈছে জাকৈ নোহোৱাৰ কাৰণে। এয়া আমাৰ সৰু খুৰী মাছ মাৰি আছে আৰু মই নগ'লোঁ। মই পানীত নামিব ভয় কৰোঁ জোকৰ কাৰণে, সেইকাৰণে মই নগ'লোঁ। ভিডিঅ' কৰি থৈ দিছোঁ, চাই থাককচোন ভিডিঅ'টো শেষলৈ। জাকৈ মৰা পৰ্বটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাব শেষত। এইবোৰ কি ধৰিব পাৰিছেনে? পথাৰৰ মাজত ঘৰচীয়া হাঁহ হৈ পথাৰত নামি আহিছে নিজৰ আহাৰৰ কাৰণে, কেঁচু বিচাৰি খাবৰ কাৰণে পথাৰত। প্ৰথম দিনাখন ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ শেষলৈ, সেইকাৰণে দ্বিতীয় দিনাখন ব্লগটো 4মান বজাৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু এয়া মোৰ লগত আছে পেহী আৰু মই ক'লৈ গৈ আছোঁ চাই থাককচোন ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ। আজি আমাৰ ইয়াত বিয়া আছে, তুলনি বিয়াখন আছে, পৰিয়ালৰ হয়। সেই গোটেইবোৰ ওলাই আহিছোঁ বিয়া ঘৰলৈ। বেছি মানুহ নহয়, ঘৰৰ মানুহকেইটাই আহিছে। চাই থাকক ভিডিঅ'টো শেষলৈ, দেখুৱাম বাৰু। আমাৰ ঘৰৰ মানুহকেইটাই বেছি মানুহ নহয়। এইজনী টিকলি ফটো উঠি আছে আৰু বিয়া ঘৰত যাবই পৰা নাই। আমি এতিয়া বাহিৰত ফটো উঠাত বিজি। এইবোৰ ফটো উঠি আছে সকলো ঘৰৰ মানুহে হয়, বেলেগ মানুহ নাই। চাই থাকিব ভিডিঅ'টো, বিয়া ঘৰত গৈ লওঁ। ক'ত হাই কৈ দিয়াচোন, হাই কৈ দিয়া, হাই। আমি এতিয়া বিয়া ঘৰত পালোহি আৰু এয়া পেহী আৰু এয়া কইনা সখীয়েক আৰু এয়া ভাইটি আৰু মোৰ ল'ৰাটো আৰু কাষত আছে মাইনা আৰু ভাইটি। একেলগে বিয়া ঘৰত সকলো একেলগে বহি আছে। বিয়া ঘৰত কি কৰোঁ কি নকৰোঁ চাওক। আমি এতিয়া খাই বৈ ৰেডি। এজনী কইনাজনী কাপোৰ চেঞ্জ কৰিলে আৰু এতিয়া বহুত বৰষুণ, আমিও খাই বৈ উঠিলোঁ। আৰু এয়া কইনা সখীয়েক, আৰু এতিয়া কইনাই নিজে বনাই নিজে খাব ভাত। আৰু আমি এতিয়া যাওঁগৈ। বৰষুণ পৰিছে, বহুত বৰষুণ। মাত শুনিছেনে নাই নাজানো। চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু এইজনী আমাৰ খুৰী পেহী
বিয়া ঘৰত ৰাতি ঘৰৰ পৰিয়াল সকলো মিলি এসাঁজ ভাত খালোঁ আৰু দাদা ভাইটি সকলোৱে মিলি হাঁহ গুচাইছে আৰু বৰমা খুৰীহঁতে মিলি আলু পিঁয়াজ গুচোৱাত ব্যস্ত। আমিবোৰ এনেই বহি আছোঁ ফটো উঠাত আৰু ভাইটিহঁতে সৰু সৰু ল'ৰা ছোৱালীবোৰে ভিতৰত খেলি আছে। খোৱা বোৱা কৰি থকা পৰ্বটো বাৰু নেদেখাওঁ, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। যোনে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই আছে বহুত বহুত ধন্যবাদ আৰু প্ৰথমবাৰৰ বাবে যোনে মোৰ ভিডিঅ'টো চাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।